হেল্ল' ফ্ৰেণ্ডছ, আজি বহুদিন পিছত পুনৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ। আৰু আজি আমি ক'ত আছোঁ জানেনে? মই আৰু মোৰ ব্ৰাদাৰ ৰবিল ভাই আমি দুজন আছোঁ একদম দ্য কুইন অফ হিল বুলি যাক কোৱা হয়, ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত। হয়, আমি কালি ৰাতি ট্ৰেইন ধৰি তাৰপিছত আমি আহিছোঁ আৰু বৰ্তমান আমি এটা হোটেলত আহিছোঁ। এইটো হোটেলৰ এটা ডৰমেটৰী ৰুম হয়, দুটা বেড আমি বুক কৰিছোঁ। কিন্তু আমি জাষ্ট কিমান টকা দি আমি তাৰ পৰা একদম দাৰ্জিলিংলৈ আহি পালোঁ জানেনে? জাষ্ট 300 ৰুপিজ। হয়, জাষ্ট 300 ৰুপিজতে আপোনালোকে তাৰ পৰা ডাইৰেক্ট আহিব পাৰে দাৰ্জিলিঙত। কেনেকৈ মই ডাইৰেক্ট কৈ আছোঁ যে মই থাকোঁ গোৱালপাৰাত, মোৰ ঘৰ। তাৰ পৰা NJP মানে নিউ জলপাইগুৰি ষ্টেচনলৈ এটা আনন্দ বিহাৰ টাৰ্মিনেল যিটো এক্সপ্ৰেছ আছে, যাৰ ফেয়াৰ পৰে ডাইৰেক্ট 165 মান পৰে অনলাইনত যদি আপোনাৰ লয়। তাৰ পৰা আগতে আমি বুক কৰিছিলোঁ এটা NBSTC বাছ শিলিগুৰিৰ পৰা। কিন্তু শিলিগুৰি আৰু NJP ইয়াৰ মাজত অলপ ডিষ্টেঞ্চ আছে, আৰু এইখিনি আমি যাওঁতে NJPৰ পৰা শিলিগুৰিত যাওঁতে টেক্সি বুক কৰিছিলোঁ, জাষ্ট 30 ৰুপিজ লৈছে। অৰ্থাৎ 165ৰ ট্ৰেইন আৰু তাৰ পৰা 30 ৰুপিজৰ টেক্সি। আৰু তাৰ পৰা আমি ডাইৰেক্ট গৈছোঁ এটা আগতে বাছ যিটো বুক কৰিছিলোঁ, আৰু বাছটোৰ প্ৰাইচ পৰিছিল আপোনাৰ 105। অনলাইনত বুক কৰিছিলোঁ, গভৰ্ণমেণ্ট বাছ ৱেষ্ট বেংগলৰ। সেইটো দি আহিলোঁ, আহি একদম 12:30 পালোঁ, কাৰণ বহুত ৰাস্তাত মানে ট্ৰাফিক জাম আছিল। অৰ্থাৎ ট্ৰেইনত পৰিছে আমাৰ 165, টেক্সিত পৰিছে 30, আৰু লগতে আপোনাৰ পিছত যিটো NBSTCৰ বাছ লৈছিলোঁ 105ত ডাইৰেক্ট আহিছোঁ দাৰ্জিলিং। আৰু দাৰ্জিলিঙৰ যিটো মল ৰোডৰ ওচৰতে বাছ ষ্টেণ্ড আছে তাত নমাই দিছে। টোটেল যদি কষ্ট আপোনালোকে প্লাছ কৰে তেনেহ'লে পাব কিমান? 300 ৰুপিজ। হয়, ইয়াৰ আগতে ৰ'ব মানে ইয়াৰ আগতে মই ঘৰৰ পৰা এইখন ব্লগ ট্ৰেইন ষ্টেচনৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। ট্ৰেইন ষ্টেচনত আমি ৰাতি একদম 12টামান বজাত গৈছিলোঁ, মানে ৰাতি 12:30 ট্ৰেইন আছিল, তো তাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ ব্লগ। এয়া চাওক, একদম ৰাতি 12টামান বাজে। মই আৰু মোৰ ব্ৰাদাৰ দুজন মানে আহিছোঁ। মোৰ দেউতা আহিছিল ইয়াত ড্ৰপ কৰিবৰ বাবে। চাওক, কোনেও নাই, একদম চুনচান এনেকুৱা। আৰু তাৰপিছত দেখোঁতে আধা ঘণ্টা পাৰ হ'ল, কাৰণ আমাৰ ট্ৰেইনখন আছে 12:45 মানত। নহয়, 12:25 মানত। আধা ঘণ্টা আমি ইয়াতে বহি থাকিলোঁ, দেখক কোনেও নাই, 2-এজনৰ বাদে। আৰু তাৰপিছত আকৌ যেতিয়া ট্ৰেইনত সোমালোঁ, ট্ৰেইন অহাৰ পিছত তেতিয়া আমাৰ ছিটটো বিচাৰি নাপালোঁ। বহুত সময় বিচাৰ খোচাৰ কৰি অৱশেষত এটা পালোঁ, আৰু তাত শেষত বহি পৰিলোঁ। আৰু তাৰপিছত ৰাতিটো ট্ৰেইনতে আছিলোঁ। ইয়াৰ পিছত আকৌ মৰ্ণিঙত আমি যেতিয়া NJP নামিলোঁ, NJP নামাৰ পিছত তাৰ পৰা অলপ আগুৱাই গ'লোঁ। এইটো হৈছে NJP ষ্টেচন, কিন্তু এইটোৰ নামেই হৈছে নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন। বহুত ডাঙৰ এটা ষ্টেচন হয়। তাৰপিছত আমি এই ষ্টেচনৰ পৰা চাওক ক'ত আহিলোঁ। এইটো ষ্টেচনে হয়। ইয়াৰ পৰা আমি এতিয়া যাম, অলপ দূৰতে আছে যিটো টেক্সি ল'ব পাৰিম। সেই টেক্সি লৈ আমি যাম একদম শিলিগুৰি, মানে শিলিগুৰিৰ ওচৰতে হয়। আৰু এইটো আমি ডাইৰেক্ট আহিলোঁ এটা টেক্সি কৰি। টেক্সিখিনি আৰু নেদেখুৱালোঁ। এইবিলাক হৈছে গোটেইকেইটা শিলিগুৰিত থকা গভৰ্ণমেণ্টৰ NBSTC বাছ হয়। আৰু এইটো হৈছে আমাৰ বাছ, এই শিলিগুৰি। এই বাছেৰে আমি যাম দাৰ্জিলিংলৈ। দাৰ্জিলিং বাছ ষ্টেণ্ডত ৰখাই দিব এইটো। চাওক, এই ফৰেনাৰ এইটো। আৰু আমি বাছত এতিয়া সোমাম। আমি বাছত উঠি পৰিছোঁ, আৰু অলপ সময় পিছতে আমাৰ বাছখন ষ্টাৰ্ট দিব। 8টামান বাজে আজি। 8টা বজাৰ পিছত এতিয়া ষ্টাৰ্ট দিব, আৰু আমি প্ৰায় 11টামান বজাত আমি পাই যাম দাৰ্জিলিং। চাওক, আমি কিন্তু দাৰ্জিলিং পোৱাই নাই, অলপ আহিছোঁ। অহাৰ পিছতে মানে পাহাৰত উঠি আছোঁ। দাৰ্জিলিংটো একদম মানে পাহাৰৰ ওপৰতে। এনেকৈ আমি লাহে লাহে এইটো NBSTC বাছেৰে আমি গৈ আছোঁ এই পাহাৰৰ ওপৰত। আৰু চাওক, দাৰ্জিলিং আমি কিন্তু পোৱাই নাই। ইয়াৰ আগতে ইমান ধুনীয়া ভিউ দেখা পাই আছোঁ। ইফালে পাহাৰ, ইফালে ৰাস্তা। চাওক, কিমান ধুনীয়া এটা ভিউ। আৰু এনেকৈ গৈ থকাৰ সময়ত বাছটো ৰখাই দিলে, অলপ ব্ৰেক। ৰাস্তাত অলপমান বাছটো ৰখাই দিলে, মানে 15 মিনিটমান অলপ ব্ৰেক দিছে। আৰু চাওক না, কি ধুনীয়া এটা ভিউ। চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ। মোৰ সন্মুখৰ ভিউখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, 15 মিনিট পিছত আমাৰ আকৌ বাছখন ষ্টাৰ্ট দিলে, আৰু ষ্টাৰ্ট দিয়াৰ পিছত অলপ সন্মুখত যোৱাৰ পিছতে চাওক কিমান ভিৰ লাগি গ'ল। আমাৰ মানে পোৱাৰ কথা আছিল 11টামান বজাত, কিন্তু ইমান ভিৰৰ মাজত আমি গৈ পালোঁ সেই অৱশেষত 12:30 বজাত।
আমি বাছ ষ্টেণ্ডৰ পৰা আহি নামিলোঁ আৰু এতিয়া ইয়াৰ পৰা আমি যাম আমাৰ হোটেল ৰুম আমি আগতে বুক কৰিছিলোঁ সেইটো ইয়াৰ পৰা অলপ মানে 3-4 কিলোমিটাৰমান দূৰ হয় তাত যাম আৰু ইয়াৰ পৰা চাওঁ এটা টেক্সি পালে টেক্সি বুক কৰি ইয়াৰ পৰা টেক্সি দি যাম আৰু যদি বাইচান্স যদি সেনেকুৱা নাপাওঁ তেনেহ'লে খোজকাঢ়ি যাম আৰু 3 কিলোমিটাৰমান আছে এতিয়া প্ৰায় 12:30মান বাজিছে মানে বহুত ট্ৰাফিক জাম ইয়াৰ মাজত আহি পালোঁ আৰু আমি বাছ ষ্টেণ্ডৰ পৰা অলপ খোজকাঢ়ি আহি ইমান টেক্সি এইবিলাক নাপালোঁ যিবিলাক টেক্সি পালোঁ গোটেইকেইটা মানে একদম বুক কৰা আৰু ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰমান আমাৰ হোটেলখন যাৰ বাবে আমি আৰু ভাবিলোঁ যে এতিয়া আৰু টেক্সি বুক নকৰোঁ এই অলপ 2 কিলোমিটাৰটো আছে খোজকাঢ়ি যাম তো মই আৰু মোৰ ব্ৰাদাৰ আছে আমি দুজনে এতিয়া খোজকাঢ়ি গৈ আছোঁ আমাৰ ৰুমলৈ এতিয়া দাৰ্জিলিঙত খোজকাঢ়ি কাঢ়ি যোৱা ইমান সহজ নহয় দেই কাৰণ গোটেই দাৰ্জিলিংখন একদম পাহাৰ আপ ডাউন যাৰ বাবে একদম ভৰিখন একদম বিষাই গৈছে সেনেকুৱা মানে অলপখিনি খোজকাঢ়িলোঁ আধা কিলোমিটাৰ হোৱাই নাই তথাপি ভাগৰি গৈছোঁ একদম কাৰণ গোটেই ঠাইখনেই এটা পাহাৰ খোজকাঢ়ি গৈ থাকোঁতে হঠাৎ এটা দেখা পালোঁ এক্সপ' আৰু তাত সোমাই গ'লোঁ মই আৰু মোৰ ব্ৰাদাৰ আৰু ইয়াত চাওক বহুত দোকান দিছে এইবিলাক ষ্টল লগাইছে ইয়াত আৰু লগতে আৰু ভিতৰতো আছে এই যিটো ঘৰ আছে পুৰণা ঘৰ তাৰ ভিতৰতো আছে বহুত দোকান এই দোকানবিলাক আৰু কি দেখাম আপোনালোকক বলক ডাইৰেক্ট বিখ্যাত যিটো মল ৰোড আছে দাৰ্জিলিঙৰ মেল ৰোড বুলি কোৱা হয় সেই মেল ৰোডত বলক এতিয়া আহিছোঁ আমি মেল মাৰ্কেটত মল এইটো হৈছে মেইন মাৰ্কেট আৰু এই ভিতৰত আপোনালোকে ভিতৰত বিভিন্ন ধৰণৰ দোকান আছে আৰু মানে এইটোৱে মেইন টাউন ধৰিলে চাওক কিমান মানুহ ইয়াত গোট খাইছে আৰু ইয়াতে দোকান পোহাৰ এইবিলাকেই এইটো হৈছে আৰু এটা মাৰ্কেট চ' এইবিলাক এটি খোজকাঢ়ি কাঢ়ি অৱশেষত আমি আমাৰ লেবঙত য'ত বেনু নামৰ এটা বেনু হোমষ্টে আমি বুক কৰিছিলোঁ আগতে চ' তাতেই থাকিম আমি 3 দিনমান চ' এতিয়া আমি খোজকাঢ়ি কাঢ়ি অলপ ইয়াৰ পৰা দূৰ আছে এইখিনিয়ে আমাৰ ভিডিঅ' প্ৰথমখন ভিডিঅ' দাৰ্জিলিঙৰ পৰা আৰু আহিব কেইটামান ভিডিঅ' দাৰ্জিলিঙৰ পৰা এইখিনিতে ভিডিঅ'টো সমাপ্ত